হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদত আমিও ভালে আছোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব 9 দিন অৰ্থাৎ 10 দিনৰ আগৰ দিনাখনৰ কিছুমান ক্লিপ। সেইখিনি মিলাই মেলি পিনে এটা ভিডিঅ' কৰি পিনে দিম। সৰু সৰুকৈ ভিডিঅ'বোৰ বনাইছোঁ যাতে আপোনালোকৰ আমনি নালাগক। আৰু খাপ পিটি পিটি মই ভিডিঅ'বিলাক বনাবলগীয়া হৈছে, যিহেতু যথেষ্ট মানে ব্যস্ততা থাকেতো। তাৰ মাজতে মই যিমানকণ পাৰোঁ সেইকণ কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'বোৰ আঁকোৱালি ল'ব। আৰু মইতো আপোনালোকক জনালোৱে ভিডিঅ'বিলাক থৈ দিছোঁ, সাঁচি ৰাখোঁ যাতে দেউতাৰ সেই কাৰ্যবিলাক এজন মানুহ মৃত্যুৰ পিছত যিখিনি কাৰ্য থাকে সেইখিনি যাতে আৰু কেনেকৈ কি কৰিলোঁ ভৱিষ্যতে যাতে চাবগৈ পাৰোঁ এটা দিনত, তাকে লৈ পিনে সাঁচি ৰাখিব বিচাৰিছোঁ নিজৰ মাজত, আপোনালোকৰ মাজত। গতিকে ভিডিঅ'বোৰ কৰি কৰি আপোনালোকক আপলোড দিছোঁ। আশা কৰিছোঁ আপোনালোকে প্ৰতিটো ভিডিঅ' আঁকোৱালি ল'ব আৰু মৰম দিব, যথেষ্ট মৰম দিব বুলি মই খুব আশা কৰিছোঁ আৰু আপোনালোকে আঁকোৱালি ল'ব ভিডিঅ'বোৰ। গতিকে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ, আপোনালোকে শেষৰলৈকে চাই থাকিব। ৰাইজ, এই দুজনী মোৰ ভাগৰ হাই ছেকেণ্ডেৰীৰ লগৰ হয়। আমি দুখন বেঞ্চ আছিলোঁ, মানে আগা পিছাকৈ আমি বহিছিলোঁ দুখন বেঞ্চত। তাৰে দুজনী মানে আমাৰ ঘৰত আহিছে আৰু মোৰ খবৰ ল'বলৈ বুলি। বাইদেউসকল বহুত ব্যস্ত, এজনী ডিব্ৰুগড়ত আছে আৰু এজনী জয়সাগৰত। তাইও কিবা এটা কৰি আছে মানে ষ্টাডিয়ে কৰি আছে আৰু এতিয়ালৈকে আমি ইনকম কৰিব পৰা হোৱাগৈ নাই কোনো এজনী। বাৰু যিয়ে নহওক লাগিলে, এতিয়া এইকেইজনী যাবলৈ ওলাইছে মানে। কিন্তু বাহিৰত গৈওতো পিন্ধিব পাৰিলেহেঁতেন হেলমেটটো। ইয়াৰ পৰাই মানে হেলমেট পিন্ধি মেলি মাস্ক লগাই একদম আজৰি। তাকে দুইজনীকে মই অকণমান কেপচাৰ কৰি থৈছোঁ। তাৰপৰা এইটো টিকিলি, আমাৰ মানে মাজু আপা লংপটীয়াত যাৰ ঘৰ, তেওঁৰ নাতিয়েক হয় টিকিলিটো। বাকী এইকেইজনী লগত থাকিলে আপোনালোকে একদম মানে দুখতকৈও দুখৰ ছিটুৱেশ্যনত মানে আপোনালোকে হাঁহি পাব। আৰু কলেজত বহুতবাৰ মানে আমি ক্লাছ কৰি থাকোঁতে থিয় হ'বলগীয়া হৈছে এই দুজনীৰ কাৰণে। অকল দুজনী বুলি নহয়, আৰু আছিলে বাৰু, কিন্তু কি ক'ম আৰু, আমাৰ বেঞ্চ দুখন আছিলে। সেই দুখনত যদি ইহঁতৰ কেইজনীৰ লগত বহিবলৈ হয় নহয়, আপুনি মানে প্ৰফেচাৰৰ আগত লাজটো মানে পাবই আৰু। একদম খাটাং আছিলে সেইবোৰ। বাৰু যি নহওক, সেইবোৰ বহুত ধুনীয়া ধুনীয়া দিন আছিলে। বাকী ভাল লাগিলে, ইহঁতি কেইজনী আহিলে মোক হহুৱাই থৈ গ'ল। ইমান দিন যে মই হাঁহিব পোৱা নাছিলোঁ, ইহঁতি মানে মোৰ দুখ ক'ৰবাতেই থাকিলে আৰু। বাকী ইমানেই হহুৱালে যে আজি মই ভিডিঅ'টো এতিয়া এডিট কৰি থাকোঁতেও মানে ইহঁতৰ সেই কথাবিলাক মানে মনত পৰি পিনে মোৰ বিৰাটেই হাঁহি উঠিছে। বাকী ৰেডি দুইজনী, একেবাৰে যেন কিবা মিটিংহে গাবলৈ গৈছে আৰু। বাৰু বাকী এয়া হৈছে দোন বনাই আছে ভকতসকলে। আমাৰ ভকতসকল এয়া এনেকৈ নিজেই আহে আৰু তেওঁলোক নিমন্ত্ৰণ কৰিব লাগে বাৰু, খবৰ দিলেই হৈ যায় আৰু বেলেগকৈ একো নিমন্ত্ৰণ কৰিব নালাগে তেওঁলোকক। নিজৰ ঘৰৰ নিচিনাকৈ প্ৰতিটো কামৰ দায়িত্ব তেওঁলোকে লৈ লয়। আমাৰ ভকতসকলৰ এইটোৱেই ভাল। বাকী সমাজৰ কথা নাজানো বাৰু, নিজৰ সমাজৰ কথা কৈছোঁ আৰু। আমি যাক মানি আছোঁ তাততো ভকতসকলে সকলো কাম নিজেই দায়িত্ব বুজি পিনে কৰে। এয়া দোন বনাই আছে। আৰু বাকী আপাই সুধিবলৈ গৈছে যে তেওঁলোকে চাহ ল'বনে নলয়, কিয়নো এনেকৈ মৃতকৰ ঘৰত চবেই চাহ নলয়, সেইবাবে। বাকী দোনত দিয়া হ'ব জলপান। দোনবিলাক আজিকালিতো টাউনততো এনেকৈ সভা পাতিলে দোনৰ কাম নচলেই, কিন্তু আমাৰ ইয়াত দোন সজোৱা হয় আৰু। মই ঠিকেই কৈছোঁ নাই, আপোনালোকে জনাই দিব, সেইটো দোন বুলিয়ে মই কৈছোঁ, কলপচলাৰ দোন। বাকী এয়া মোৰ আপাৰ ফেমিলি, মানে মোৰ মাৰ মাজু বায়েকৰ
ছোৱালী, তেওঁলোকৰ ছোৱালী 5জনী বিয়া খাবলৈ গৈছিলোঁ। এই বাজনী যে দেখিছে আপোনালোকে এতিয়া মাৰ লগত কথা পাতি আছে, এই বা ভাগৰ বিয়া খাবলৈ গৈছিলোঁ। তেতিয়া আপোনালোকক ভিডিঅ' কৰি পিনে মই দেখাইছিলোঁ। সেইখনে ইহঁতৰ ঘৰৰ মানে লাষ্ট বিয়া আছিলে আৰু ইহঁতৰো কপাল ভাল, আমাৰো কপাল ভাল আছিলে। দেউতা ইহঁতৰ ঘৰত গ'ল মেলিলে, চবৰ ঘৰতে ফুৰি মেলি পিনে মোৰ দেউতাই এই সংসাৰৰ পৰা বিদায় লৈছে। সেয়াই আমাৰো এটা সন্তোষ থাকি গ'ল যে দেউতাই প্ৰতিগৰাকী মিতিৰৰ ঘৰতে এখোজ এখোজ ভৰি দিলে আৰু যি ধৰক পেটৰ পৰাও ভাল পায়, বাহিৰৰ পৰাও ভাল পায়, সেই তেনেকুৱা ভাল পোৱা মানুহবিলাকৰ কথা কৈছোঁ। বাকী এয়া নতুন ভিনদেউ আহিছে, সেয়াই আৰু ইহঁতেও আহিম কৈ পিনে ইমানে প্লেন বনাই, কিন্তু ধানৰ ছিজন, ইটো ছিজন সিটো ছিজনকৈ গুচি যায়গৈ, আহিব নোৱাৰে। কিন্তু এই দেউতাৰ সকামৰ কাৰণে আহিবলৈ পালে আৰু এয়া ভাগ্য বুলি ক'ব লাগিব। এনেকেই সময়বিলাক মিলে আচলতে, বহুত প্লেনিং কৰিলে কামবোৰ নহয়গৈ আৰু। বাকী এইখনেই বাৰী, যিখন বাৰীত দেউতাক দিয়া হৈছে। তাৰপিছতে এইখন পাছফালৰ পেণ্ডেল, ইয়াতে খানাটো বনোৱা হৈছিলে আচলতে, আৰু চাহ মানে এইখন চোতালত আগৰ পৰাই আমাৰ ঘৰত যিমানবোৰ বিয়া চিয়া হৈ গ'ল আগতে পাতে মেলে, তাত দুখন চোতালৰ প্ৰথম চোতালখনত আপোনাৰ আলহী বহোৱা মেলা কৰে, আৰু পাছৰখনত সদায় খানাটো খাবলৈ দিয়ে আৰু বনোৱা এইটো সদায় এই পাছফালৰ চোতালখনতে হয় আৰু। গতিকে আপাহঁতকো দেখালোঁ মেলিলোঁ, মাও তেওঁলোকক কৈ আছে মানে এইবিলাক চোতালৰ কথা আৰু দেউতাৰ কথা কৈ আছে, ক'ত কি কৰি থৈ গৈছে সেইবোৰ আৰু যেতি কৈ আছিলে। তাৰপিছত এইখন হৈছে আমাৰ আগফালৰ চোতাল, ইয়াতে এইডোখৰ ঘেৰাও কৰি থৈ দিছে যে স্কিনেৰে, ইয়াতে ভকত বহোৱা হ'ব। আৰু আলহী, আমাৰ বাৰাণ্ডাখনো যথেষ্ট ডাঙৰেই আৰু আলহী বহিব পৰাকৈ, গতিকে আৰু তাতে মানে আইসকল বহিছিলে আৰু বাকী তলত চকী টকী দি দিয়া হৈছিলে। তো তাত মানে বহিব আৰু আলহীবিলাক বহিব আৰু এনেকুৱাকৈ মানে সকামৰ আৰু গোটেই আয়োজনখিনি কৰা হৈছিলে। বাকী দিনততো স্কিন লগোৱা নাছিলে, এতিয়া ৰাতি স্কিন লগাই মেলি একদম টিপটপ আৰু পূৰা লাইট চাইট লগাই দিছে। সেইটো ধুনীয়াকৈ মচি মেলি থৈ দিছে। আমাৰ গাতে লাগি থকা মানুহ ঘৰৰ খুৰীগৰাকী, তেওঁৱে আহি মেলি এইবিলাক লেপি থৈ গ'ল আৰু পকা মচি মেলি থৈ গ'ল। তাৰপিছতে এইডোখৰ দুটা ছাইড কৰি দিছে আৰু ইফালে এইটো যিহেতু ঘৰ আছে তো সেইটো ছাইডে যাবলৈ বুলি, আৰু ধুনীয়াকৈ এইডোখৰ মচি মেলি থৈ দিছে। এইখন পাছফালৰ চোতাল হয়। চোতালবিলাক এনেকুৱা কাৰণতো প্ৰয়োজন হয় আৰু পেণ্ডেল চেণ্ডেল ৰভা চভা দিবলৈ বুলি। আমাৰ পেণ্ডেলকে দি দিয়া হ'ল, কাৰণ এইবিলাক সময়ো নাছিলে, ক'বলৈহে 10 দিন পিটিককেনে গুচিয়ে যায়গৈ, সেইটো কাৰণে পেণ্ডেলকে দি দিয়া হ'ল আৰু পেণ্ডেলটো দি দিলে যিমানে অকণমানি জেগা নাথাকক কিয় ডাঙৰেই দেখায়। কিনাই দিয়া হা এইবোৰে মোৰ কাম নহয়, কাইলৈ দিনত সময় নাপাম ন, তো সেইটো কাৰণে এতিয়া ৰাতি দেখাই দিছোঁ আৰু। কেনেকুৱাজনী দেখাইছোঁ, কাইলৈ ফনিয়ালে ভাল লাগিব। গতিকে ৰাইজ, আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে সেইটো জনাব। মানে বহুত দীঘলো নহয় ভিডিঅ'টো, ইমানেই আৰু আগফালৰ পেণ্ডেল পাছফালৰ পেণ্ডেল ক'ত কি কেনেকৈ কৰা হৈছিলে সেইখিনি আপোনালোকক দেখাই দিলোঁ। বাকী আছে আৰু ভিডিঅ' আহি থাকিব, এনেকৈ দি থাকিম। আপোনালোকে এই ভিডিঅ'টো আঁকোৱালি ল'ব, কেনেকুৱা লাগিলে কি কথা আপোনালোকে জনাব। মানুহ এনেকৈ খবৰ ল'বলৈ ঢেৰ আহিছিলে, কিন্তু চবকে ভিডিঅ' কৰিবলৈ মোৰ সময়ো নাছিলে, আৰু মই পিটিকেনে ওলাইও যাব নোৱাৰোঁ বাহিৰলৈ বুলি, কাৰণ মই আছিলোঁ আপোনাৰ ব্ৰত ধৰিছিলোঁ যিহেতু দেউতাক মুখাগ্নি কৰাৰ কাৰণে, সেইটো কাৰণে পিটিকেনে মই ওলাই মেলি এনেকৈ যাবও নোৱাৰোঁ, আৰু ভিডিঅ' তেনেকৈ কৰা নাই আৰু। তথাপিও যিমানকণ লোকে কৰি দিছিলে, বেলেগকো দিছিলোঁ মানে কৰিবলৈ, সেই যিকণ কৰি দিছিলে সেইকণকে আপোনালোকক এনেকৈ দি থাকিম আৰু ক্লিপবিলাক আপোনালোকে চাই গৈ থাকিব। গতিকে আজি ভিডিঅ'টো ইমানকণ দি পিনে সামৰি দিওঁ বুলি ভাবিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে প্লিজ জনাব কমেণ্ট কৰি, আৰু লগতে ভাল লাগিলে কৰি দিব আৰু লাইক। ঠিক আছে, আজি ভিডিঅ'টো ইমানতে সামৰি পিনে আহিছোঁ। বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। তেতিয়ালৈকে আপোনালোক ভালে থাকক, হাঁহি থাকক সদায়।